সকলো বন্ধু বান্ধৱীলৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিহুত আমি সকলোৱে পিঠা পনাবোৰ বনালোঁ। এতিয়া পিঠা পনাবোৰ শেষ হ'বই হৈছে, সেইকাৰণে ভাবিলোঁ আজি এটা নতুন ৰেচিপি বনাওঁ আৰু আপোনালোকৰ আগতে শ্বেয়াৰ কৰোঁ। একদম চিম্পুল এণ্ড ইজি ৰেচিপি হয়। যদি আপোনালোকৰো পচন্দ হয় তেতিয়াহ'লে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে, নিশ্চয় ভাল পাব। আহক। এয়া চাউলখিনি অলপ সময় তিয়াই ৰাখিছিলোঁ, এতিয়া এইখিনি টুকি ল'ম। মই ইয়াত জহা চাউল, আমপাখি চাউল আৰু আইজং চাউল সেই তিনিটাৰে অকণমান দি 1 কাপমান চাউল লৈছোঁ। আপোনালোকে যিকোনো চাউল ল'ব পাৰে। এয়া গুড়খিনি এনেকৈ পানী দি পেলাই ভাঙি লৈছোঁ। মিক্সিৰ জাৰটোত এতিয়া গোটেইখিনি সামগ্ৰী দি দিম। গুড় দিলোঁ, চাউল দিলোঁ, অকণমান আমুল তাজা গাখীৰ দি একেলগে মাৰিম। এয়া মিক্সিত মাৰি পেলাই হৈ গ'ল। এতিয়া ইয়াত নিমখ দিছোঁ, অকণমান বেকিং পাউডাৰ দিম আৰু অকণমান ছ'ডা দিব লাগিব। এতিয়া ইয়াত 1 কাপমান নাৰিকলৰ গুড়ি দিছোঁ, অকণমান বাটাৰ দি দিছোঁ টেষ্টটো ভাল হ'বৰ কাৰণে। তাৰপৰা এইখিনি বাদাম দি দিছোঁ, কাজু বাদাম আৰু আলমণ্ড বাদাম। তাৰপিছত এইখিনি ভালদৰে লৰাব লাগিব। এয়া গেছটো পাতি পেলাই ইয়াত কেৰাহীখন দি দিছোঁ পানী দি পেলাই। এতিয়া এই থালখনত তেল সানি পেলাই অকণমান ময়দা ছটিয়াই পেলাই লৈছোঁ লাগি নধৰিবলৈ। এতিয়া থালখনত মিশ্ৰণখিনি দি দিম একেলগে। তাৰপিছত থালখন অকণমান জোকাৰি দিব লাগিব। কেৰাহীৰ পানী উতলি গ'ল, এতিয়া এডাল ষ্টেণ্ড দি পেলাই ইয়াৰ ওপৰত থালখন দি দিম। এতিয়া এনেদৰে থালখনৰ ওপৰত গামোচা এখন দি দিম। তাৰপিছত যাতে পানী নোসোমায় কেকটোত, নহ'লে খাবলৈ বেয়া হ'ব কেকটো। আৰু 15 মিনিটমান সময় এনেদৰে দিব লাগিব কেৰাহীখনত। আৰু মাজে মাজে এডাল ষ্টিকৰ সহায়ত খুচি পেলাই চাব লাগি আহিছে নেকি। এয়া মোৰ হৈ গ'ল 15 মিনিটমানৰ পাছত। ইয়াৰ ওপৰত এনেদৰে বাদামখিনি কাটি দিছোঁ। এয়া খাবলৈ ৰেডি হৈ গ'ল। এয়া চাওকচোন, পিঠাগুড়ি কেক হৈ গ'ল, কিমান কোমল হৈছে আৰু ভিতৰতো ভালদৰে সিজিছে। খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকৰ ৰেচিপিটো ভাল লাগিলে এবাৰ ট্ৰাই কৰি চাব।